Hey guys, স্বাগত কৰিছোঁ আকৌ এবাৰ নতুন এটা ভিডিঅ' লৈ যোনটো মই ৰাতি 11টা বজাত কৰি আছোঁ আপোনালোকৰ কাৰণে। চ' এইটো ভিডিঅ'টোৰ টপিকটো হ'ল আমাৰ ফেচ এপ মানে এনেকুৱাকৈ ভাইৰেল হৈছে। ফেচ এপ এটা এনেকুৱা এপ, এণ্ড্ৰইড এপ যোনটো মানে লঞ্চ হৈছিল 2017ত, কিন্তু ভাইৰেল হৈছে 2019ত। মানে এনেকুৱাকৈ ভাইৰেল হৈছে মানে জোৱান ইমান ধুনীয়া ধুনীয়া চেহেৰা থকা ল'ৰা ছোৱালীবোৰ বুঢ়া হৈ কিনে মানে ফটো পোষ্ট কৰি আছে, ফেচবুকত কৰি আছে, ইনষ্টাগ্ৰামত কৰি আছে, আৰু য'তে মানে ছ'চিয়েল মিডিয়াত কৰি আছে ঠিক আছে। বাট এইটো ফেচ এপ যে তাৰ ভিতৰত যে কিমান কি বস্তু লুকাই আছে আপোনালোকে জানে না? আপোনালোকে গম পাইছেনে নাই? যদি গম পোৱা নাই তো আজি ভিডিঅ'টো মানে শেষলৈ চাব আৰু কথাটো ভালদৰে বুজিব ট্ৰাই কৰিব, ঠিক আছে। তাতে মানে যেতিয়া ফেচ এপটো ইনষ্টল কৰে গুগল প্লে ষ্ট'ৰ বা iOS-ৰ এপেলৰ ষ্ট'ৰৰ পৰা, তেতিয়া মানে অ'পেন কৰাৰ লগে লগে, ইনষ্টল কৰাৰ পিছত অ'পেন কৰাৰ লগে লগে মানে কিবা এটা পাৰ্মিশ্যন আহে। এটা নহয় দুই তিনিটা পাৰ্মিশ্যন আহে। তাৰে লগত গেলাৰী এক্সেছৰ পাৰ্মিশ্যন আহে। আপোনালোকে গেলাৰী এক্সেছৰ পাৰ্মিশ্যন এলাউ কৰিলেও নকৰিলেও কি কৰে এপটোৱে মানে ফেচ এপটোৱে মানে কি কৰে, অট'মেটিক নিজে এইটো এলাউ কৰি লয়। আপোনালোকে যিমান ডিনাই কৰিলেও ৰিজেক্ট কৰিলেও এইটো বস্তুটো এলাউ কৰি লয় আৰু আপোনাক নুসুধাকৈ ফটোবোৰ পষ্ট কৰি দিয়ে। চ' আপোনাৰ ডিটেইলবোৰ যাতে থাৰ্ড পাৰ্টি মানে কি আমাৰ বেলেগ যোনটো ফেচ এপে বেলেগ পাৰ্টিলৈ নেবেচে বা কিবা বিক্ৰী নকৰে, তাৰ কাৰণে ফেচ এপটো ইউজ কৰিলে অলপমান সাৱধানে ইউজ কৰিব। আৰু যদি পাৰে আনষ্টল কৰি দিয়ক এতিয়াৰ পৰাই, এতিয়া একদম ৰাইট নাও এতিয়া আনষ্টল কৰি দিয়ক, আপোনাৰ কাৰণে ভাল। আৰু ইনষ্টল যদি কৰেও আছে যদিও বেছি ইউজ নকৰিব আৰু নিজৰ পাৰ্চনেল ডিটেইলবোৰ তাতে নিদিব। এতিয়া মোৰ শুব টাইম হৈছে, 11:30 বাজে হ'লেও আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ এতিয়া। চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনাৰ ন'টিফিকেশ্যন টিং টাংকৈ বাজি যায় আৰু ভিডিঅ'টো ক্লিক কৰি মোৰ তাতে ভিউ আহি যায়। তো আজিৰ কাৰণে এইখিনিয়ে। অ'কে, গুড বাই, গুড নাইট এণ্ড লাভ ইউ, বাই বাই।